হেল্ল' এভৰিৱান নমস্কাৰ সকলোকে আজি আপোনালোকলৈ বুলি এটা আচাৰৰ ৰেচিপি লৈ আহিছোঁ। আচাৰ হয়তো সকলোৰে প্ৰিয়, মোৰ কিন্তু বহুত প্ৰিয় দেই। ভাতৰ কাঁহীত যিমানে মাছ মাংস নাথাকক কিয় মোৰ যদি আচাৰ অলপ পাওঁ আৰু ক'বই নালাগে। তেতিয়াহ'লে আহক ভিডিঅ'টো আৰম্ভ কৰোঁ। আৰু এয়া কি টেঙা গম পাইছেনে? এয়া হৈছে বিলম্ব টেঙা। আপোনালোকৰ ফালে বাৰু কি কয়, কি নামেৰে মাতে সেইটো মোক কমেণ্ট কৰি জনাব দেই। আৰু এয়া আছিলে আমাৰ খুৰাহঁতৰ ঘৰত গছডাল। আমাৰ গাঁৱত এডালেই গছ আছে, খুৰাহঁতৰ ঘৰতে আছে। আৰু এয়া টেঙা দেখি যে মই একদম হতবাক হৈ গৈছোঁ, ইমান ধুনীয়া দেখিবৰ কাৰণে আৰু ছিঙিবও ইমান ধুনীয়া, মানে হাতেৰে লগ পায়, মানে এনেকৈ ডাল বাঢ়িৰ প্ৰয়োজনে নাই। আৰু আঙুৰৰ দৰে দেখিবৰ কাৰণে থোপা থোপে লাগি আছে, ইমান ভাল লাগিছে চাই। সেয়ে ছিঙি আনিলোঁ আৰু খুৰাও কৈছিলে আমাৰ ঘৰত টেঙা আছে, আচাৰ বনাব পাৰিম বুলি। মই ভালেই পালোঁ, আচাৰো বনালোঁ আৰু ভিডিঅ' এটা হ'ল আৰু আপোনালোকক দেখাবও পালোঁ মই। আৰু এয়া আনি ধুনীয়াকৈ ধুই ধাই লৈছোঁ আৰু এতিয়া মই কাটিছোঁ। আপোনালোকে যেনেকৈ কাটে গোল গোলকৈ কাটিব পাৰে, দীঘলকৈ কাটিব পাৰে। মই গোল গোলকৈও কাটিছোঁ আৰু দীঘলকৈও কাটিছোঁ। আপোনালোকৰ যেনেকৈ আছে তেনেকৈ কাটিব। আজি অলপ মোৰ মাতটো নাকেৰে ওলাই আছে, জানেই কিয় ওলাইছে, আগৰ ভিডিঅ'ত কৈছে চৰ্দি লাগিছে। আৰু এয়া মোৰ কাটা হৈ গ'ল। এতিয়া মই ধুনীয়াকৈ ৰ'দত এনেকৈ দি দিছোঁ, কাঁহীতে দি দিছোঁ। আপোনালোকে চালনী থাকিলে বা আপোনালোকে যেনেকৈ ইচ্ছা আপোনালোকৰ সুবিধা হয় তেনেকৈয়ে দিব পাৰে। মই কাঁহী, ডাঙৰ কাঁহী আছে কাৰণ ডাঙৰ কাঁহীতে এনেকৈ দি দিলোঁ, দুখন কাঁহীত। আৰু এইখিনি মই এটা ৰ'দেই দিম, মানে অলপমান শুকাই যাব দিম পানীখিনি। আৰু ইমান কৰকৰীয়া নকৰোঁ, কৰকৰীয়া কৰিলে মোৰ ভাল নালাগে। আৰু মাজে মাজে এনেকৈ লৰাই দিছোঁ, উল্টা পুল্টা কৰি দিছোঁ যাতে সোনকালে শুকায়। অকল পানীখিনি শুকালে হ'ল। এইখিনি শুকোৱাৰ পিছতে ইয়াতে মই মছলা খান্দিম আৰু মছলাত কি কি দিছোঁ আপোনালোকক দেখুৱাম। আৰু ইফালে মই মছলা যোগাৰ কৰি লৈছোঁ। এয়া হৈছে কালজিৰা এচামুচ লৈছোঁ আৰু মেথি গুটি এচামুচে লৈছোঁ আৰু ধনিয়া, এইটো ধনিয়া গুটি হয়, ধনিয়া গুটিটো অলপ বেছিকৈ দিছোঁ। আৰু জিৰাটো এচামুচকৈ অলপমান বেছিকৈ দিছোঁ আৰু চব গুটি আৰু শুকান জলকীয়া কেইটামান দিছোঁ। এইখিনি ধুনীয়াকৈ মিক্সাৰত গুড়া কৰি ল'ম। আৰু এইখিনি এতিয়া এনেকৈ হৈ গৈছে এটা ৰ'দ দিওঁতে। আৰু এইখিনি এতিয়া অলপমান কেৰাহীত, গৰম কেৰাহীত মানে লৰফৰাই লৈছোঁ, তেতিয়াহে সোনকালে গুড়া হ'ব। আৰু আজৱাইনটো দিবলৈ পাহৰি গৈছিলোঁ, এয়া আজৱাইন অলপ দি দিছোঁ যাতে গেছ নকৰে। আৰু এইখিনি ধুনীয়াকৈ গুড়া কৰি লৈছোঁ। গুড়া কৰি এতিয়া ইয়াত ধুনীয়াকৈ সানি ল'ম। আৰু হালধি অলপ দিছোঁ, কাশ্মীৰী মিৰ্চ অলপ দিছোঁ কালাৰৰ কাৰণে। আৰু নিমখটো আপোনালোকে দি দিব সোৱাদ অনুযায়ী যিমান দিয়ে। আৰু এইখিনি ধুনীয়াকৈ এনেকৈ মিক্স কৰি লৈছোঁ যাতে গোটেই মছলাখিনি টেঙাত সোমাই যায়। আৰু ভালদৰে লৰাই ইয়াতে অলপমান মিঠাতেল দি দিছোঁ। মিঠাতেলখিনি গৰম কৰা নাই, গৰম কৰা মিঠাতেলটো পিছত দিম। এইখিনি অলপমান মানে যাতে মছলাখিনি ভালদৰে টেঙাটোৰ গাত সোমাই যায়, সেইটো কাৰণে মিঠাতেলটো দিছোঁ। আৰু এয়া ৰেডি হৈ গ'ল। আৰু পিছদিনাখন এয়া ৰ'দত দিছোঁ, 2 দিনমান ৰ'দত দি দিছোঁ এনেকৈ। তাৰপিছত মই বৈয়ামত সোমাইছোঁ। বৈয়ামত সোমোৱাৰ পিছতো ৰ'দত দি থৈছোঁ 2 দিনমান। তাৰপিছতহে মই ইয়াত তেল দিছোঁ। আৰু এইখিনি কণ জলকীয়া হয়, ধুনীয়া ৰঙা ৰঙা, মায়ে বজাৰৰ পৰা আনি দিছে। এইখিনিও ধুনীয়াকৈ আচাৰ কৰি থৈ দিম। আৰু এয়া তেল গৰম কৰিছোঁ, কেৰাহীত ধুনীয়াকৈ গৰম কৰি ঠাণ্ডা হ'বলৈ দিছোঁ। ঠাণ্ডা হোৱাৰ পিছতহে তেলখিনি বৈয়ামত ভৰাই দিম। আচাৰটোৰ কালাৰ দেখিছেনে ইমান ধুনীয়া হৈছে। আৰু তেলখিনি দিয়াৰ পিছতে কালাৰটো আৰু ধুনীয়া হৈ যাব। আৰু ইয়াত কাশ্মীৰী মিৰ্চটো দিছোঁ যে, সেইটোৰ কাৰণে কালাৰটো এনেকুৱা হৈছে। আৰু মই আচাৰৰ কালাৰটো এনেকুৱা হ'লেহে ভাল পাওঁ খাবৰ কাৰণে। আৰু এয়া আমাৰ বিলম্ব টেঙাৰ আচাৰ ৰেডি হৈ গ'ল। আৰু যিসকল লোকে টেঙা ভাল পায় ন, সিহঁতৰ কাৰণে বহুত ভাল। আৰু বিলম্ব টেঙাটো বহুত টেঙা হয়। তো আপোনালোকে আমাৰ ভিডিঅ'টো চাই কেনেকৈ পালে জনাবলৈ নাপাহৰিব। আৰু আপোনালোকে এনেকৈ বিলম্ব টেঙাৰ আচাৰ কৰি খাবচোন, বহুত টেষ্টি লাগে। তো আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকৰ যদি ভাল লাগিছে প্লিজ লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব। আৰু মোৰ পেজটো ফ'ল' কৰি দিবলৈ একদম নাপাহৰিব দেই। ভিডিঅ'টি শেষলৈ চোৱাৰ বাবে ধন্যবাদ। আৰু আজিলৈ আহিছোঁ, বাই বাই।